সত্যতেক অসম চেনেলটিলৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম। এই চেনেলটোৰ ভিডিঅ'বোৰত মই আমাৰ দৈনন্দিন জীৱনত ব্যৱহৃত হৈ থকা সৰু বৰ শাক পাচলিৰ লগতে ফল মূলৰ ঔষধি গুণ আৰু উপকাৰিতাৰ বিষয়ে জানিবলগীয়া কথাবোৰ মই ভিডিঅ' যোগে আপোনালোকৰ মাজলৈ লৈ যাবলৈ চেষ্টা কৰিছোঁ। যদিহে আপোনালোকে চেনেলটোত নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি থওক, লগতে কাষত থকা বেল আইকনটো দবাই থব, যাতে মই এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পায়। তেন্তে বলক বিলাহীৰ বিষয়ে আজি জানিবলৈ চেষ্টা কৰোঁ। 16 কেলৰি প্ৰতি 100 গ্ৰাম বিলাহীত পোৱা যায়। লগতে বিলাহীত ছডিয়াম, ফাইবাৰ, এণ্টিঅক্সিডেণ্ট থাকে। বিলাহীত পোৱা এণ্টিঅক্সিডেণ্টবিধৰ নাম হৈছে লাইকোপিন, যিয়ে কেঞ্চাৰক বাধা দিয়াত সহায় কৰে। লগতে বিলাহীত বিটা-কেৰোটিন নামৰ অন্য এবিধ পদাৰ্থ পোৱা যায়, যি চকুৰ কাৰণে বহুত বেছিয়ে ভাল হয়। বিলাহীত ফলিক এচিড থাকে, যিয়ে আমাৰ শৰীৰত তেজ বঢ়োৱাত সহায় কৰে। লগতে বিলাহীত ভিটামিন K1 নামৰ এবিধ ভিটামিন থাকে, যিয়ে আমাৰ তেজ পাতল কৰে। হাৰ্টৰ বাবেও বিলাহীক বহুত ভাল বুলি কোৱা হয়, কাৰণ বিলাহীত এণ্টিঅক্সিডেণ্ট আৰু ফাইবাৰ থাকে। কলেষ্ট্ৰল কম কৰাত বিলাহী সহায় কৰে। বিলাহী খালে আমাৰ পেটটো ভৰি থকা যেন লাগে। লগতে বিলাহী পিচি বা বটি লৈ গালত লগোৱাটো গালৰ বাবে বহুত ভাল। কেঞ্চাৰ বেমাৰ প্ৰতিৰোধ, হাৰ্ট সবল আৰু ওজন কমোৱাত বিলাহীয়ে যথেষ্ট পৰিমাণে সহায় কৰে। আমি বিলাহী কেনেকুৱা ধৰণে খাওঁ? ঘৰত বনালে বিলাহীৰ চব্জি, বিলাহীৰ চালাড, নাইবা বিলাহী পুৰি লৈ তেনেকুৱাকৈ সানি কেনে খোৱা হয়। লগতে আমি বিলাহীৰ চচো বজাৰত কিনিবলৈ পোৱা যায়। এনেকুৱা ধৰণে আমি বিলাহী খাওঁ। যদি আপোনালোকে বিলাহী খাই ভাল পায় তেন্তে কেনেকুৱাকৈ খাই ভাল পায় জনাবচোন। মই ভিডিঅ'সমূহ বহুত বেছি দীঘলীয়া নকৰোঁ, কাৰণ যিখিনি প্ৰধান বা মূল কথা সেইখিনিয়ে মই আপোনালোকৰ মাজলৈ দাঙি ধৰিবলৈ চেষ্টা কৰোঁ। যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক, কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে আগলৈ এই চেনেলটোত পাব। লগতে কাষত থকা বেল আইকনটো দবাই দিব। যদিহে এই ভিডিঅ'টো আপোনাৰ বাবে উপযোগী বা কিবা উপকাৰ কৰিছে তেন্তে আপোনাৰ আপোন মানুহবোৰৰ সৈতেও শ্বেয়াৰ কৰক, যেন তেখেতসকলেও এই বিষয়ে গম পায়। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।